Hello viewers, কেনে আছে সকলো? So friends, আজি আমি আহিলো মোৰ মিছেছৰ ঘৰত। মোৰ মিছেছৰ ঘৰটো জিলাবৰতে হয়। মোৰ ঘৰৰ পৰা বিশেষ দূৰ নহয়, 7-8 কিলোমিটাৰ হ'ব। তো চাওঁচোন অলপ কেনেকৈ কি খালোঁ আৰু কি কৰিলোঁ। আমি অহাৰ বাবে দেউতাই মাছ মাংস সকলোখিনি যোগাৰ কৰিলে আৰু মোৰ মিছেছ এতিয়া মাংস বনাবলৈ লৈছে। মই মাৰ ঘৰত আহি আজি মাংস বনাবলৈ লৈছোঁ, কুকুৰাৰ মাংস। আৰু ইয়াত আছে নহৰু পিছা, আদা পিছা, জালুক, জিৰা, ইলাচি এটা দিছোঁ, এনেকৈ পিচি লৈছোঁ আৰু দালচেনি এটুকুৰা। এইফালে আপোনাৰ পিঁয়াজ কাটি লোৱা হৈছে, ইয়াত লগত তেজপাত, আলু আৰু মই ওলকবি কেইটুকুৰামান লৈছোঁ। তেল গৰম হোৱাত এতিয়া মই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অলপ ভজাৰ পাছত তেজপাত আৰু লগতে পিছা আদা নহৰুখিনিও দি দিছোঁ। পিঁয়াজ নহৰুখিনি অলপমান ৰঙচুৱাকৈ ভজাৰ পিছত মই ইয়াত হালধি গুড়ি আৰু গৰম মছলা, লগতে ধনিয়া গুড়ি আৰু চিকেন মছলা অলপ দি দিছোঁ। মছলাখিনি দিয়াৰ পাছত লাগি নধৰিবলৈ অলপ পানী ছটিয়াই দিছোঁ। এতিয়া মই ইয়াত মাংসখিনি দি ভালদৰে লৰাই দিম। So friends, মোৰ মিছেছে চৌকাত মাংস বনাই আছে আৰু এইফালে মোৰ শাহু মায়ে ষ্ট'ভত মাছ ফ্ৰাই কৰি আছে। এতিয়া মাংসখিনিত সোৱাদ অনুসৰি নিমখ দি দিছোঁ। মাংসখিনি অলপ সিজাৰ পাছত ইয়াত আলু আৰু ওলকবিখিনি দি দিছোঁ। মাংস আৰু আলুখিনি ভালদৰে সিজাৰ পাছত ইয়াত মই গৰম পানী দি দিছোঁ আৰু ঢাকোনখন লগাই দিছোঁ। আমাৰ মাংস প্ৰায় হৈ গৈছে। এতিয়া মই মাংসখিনি এটা বাউলত কাঢ়ি ল'ম। So friends, আপোনালোকে দেখিলে আমাৰ খানা প্ৰায় ৰেডি হৈ গৈছে আৰু এয়া আমাৰ মায়ে ভাত বাঢ়িছে। দেউতাই এইফালে পিছফালৰ চৌকাত জুই সেক লৈ আছে। আজি তেন্তে ভালকৈ মাছে মাংসই ভাত সাজ খাই লওঁ আহক। সদায়তো ডাইনিং টেবুলতে ভাত খোৱা হয়, সেইকাৰণে আজি আমি মাটিত বহিয়ে ভাত সাজ খালোঁ। গুড মৰ্ণিং গাইজ। শাহু মায়ে ওচৰৰে কণ মাইনাহঁতক মাতি আনি ক্ষীৰ খোৱালেহি। So friends, আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। Thank you for watching.